ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য। ৰাষ্ট্ৰ এখন পৰিচালনা কৰিবলৈ দেশৰ পৰিস্থিতিৰ লগত খাপ খুৱাই এখন সংবিধান প্ৰস্তুত কৰা হয়। প্ৰত্যেক ৰাষ্ট্ৰৰ সংবিধানত কিছুমান বৈশিষ্ট্য থকাৰ দৰে আমাৰ ভাৰতবৰ্ষৰ সংবিধানতো কিছুমান উল্লেখযোগ্য বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্যসমূহ আজি আমি আলোচনা কৰিম। লিখিত আৰু দীৰ্ঘতম সংবিধান। পৃথিৱীৰ বিভিন্ন দেশৰ সংবিধানৰ ভিতৰত ভাৰতৰ সংবিধানখনেই আটাইতকৈ দীৰ্ঘতম সংবিধান। সংবিধানত 395টা অনুচ্ছেদ, 22টা অধ্যায় আৰু 12টা অনুসূচী আছে। অনুচ্ছেদৰ অৰ্থ হ'ল অংশ বা দফা আৰু অনুসূচী মানে তালিকা। পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা বচা বচা আদৰ্শসমূহ সংগ্ৰহ কৰি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে সংবিধানখন অতি দীঘলীয়া হৈছে। প্ৰস্তাৱনা। ভাৰতীয় সংবিধানত প্ৰস্তাৱনা হৈছে এটা উল্লেখযোগ্য বৈশিষ্ট্য। প্ৰস্তাৱনাক সংবিধানৰ পথ প্ৰদৰ্শক ৰূপে অভিহিত কৰিব পাৰি। সংমিশ্ৰিত সংবিধান। ভাৰতীয় সংবিধানৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল ই নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ। ভাৰতীয় সংবিধানৰ মতে নতুন ৰাজ্য গঠন কৰা, ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰা আদি বিষয়বিলাক সহজে সংশোধন কৰিব পাৰি। কিন্তু গুৰুত্বপূৰ্ণ বিষয় যেনে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজন, উচ্চতম আৰু উচ্চ ন্যায়ালয় আদি বিষয়সমূহ সহজে সংশোধন কৰিব নোৱাৰে। সেইবাবে ভাৰতীয় সংবিধানখনক নমনীয় আৰু অনমনীয় বৈশিষ্ট্যৰ সংমিশ্ৰিত সংবিধান বুলি কোৱা হয়। সাৰ্বভৌম ৰাষ্ট্ৰ। সংবিধানে ভাৰতবৰ্ষক এখন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। অৰ্থাৎ এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ভাৰত সকলো ক্ষমতাৰ অধিকাৰী হ'ব। ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। ধৰ্মনিৰপেক্ষতা ভাৰতৰ সংবিধানৰ অন্য এক উল্লেখযোগ্য বৈশিষ্ট্য। সমাজতান্ত্ৰিক ৰাষ্ট্ৰ। সংবিধানৰ 42তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত সমাজতান্ত্ৰিক শব্দটোৰ সংযোগ ঘটাই ভাৰতবৰ্ষক এখন সমাজবাদী ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। একক নাগৰিকত্ব। ভাৰতীয় সংবিধানে দেশৰ নাগৰিকসকলক একক নাগৰিকত্ব প্ৰদান কৰিছে। ইয়াত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছুইজাৰলেণ্ডৰ দৰে দ্বি-নাগৰিকত্ব প্ৰদান কৰা হোৱা নাই। ভাৰতবৰ্ষৰ একক নাগৰিকত্বৰ জৰিয়তে ভাৰতবাসীৰ মাজত বিভিন্ন জাতি, জনজাতি, ভাষা-ভাষী আৰু বিভিন্ন ধৰ্মাৱলম্বী তথা সংস্কৃতিৰ মানুহৰ মাজত একতা আৰু ভাতৃত্ববোধ ভাৱ জগাই তুলিবলৈ বিচৰা হৈছে। যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ৰাষ্ট্ৰৰ সংমিশ্ৰণ। ভাৰতীয় সংবিধানক যুক্তৰাষ্ট্ৰীয় সংবিধান বোলা হয় যদিও প্ৰকৃততে এয়া সম্পূৰ্ণৰূপে যুক্তৰাষ্ট্ৰীয় নহয়। ক্ষমতাৰ বিতৰণ, লিখিত সংবিধান, নিৰপেক্ষ ন্যায়ালয় আদি যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ বৈশিষ্ট্য। আনহাতে শক্তিশালী কেন্দ্ৰীয় চৰকাৰ, একক নাগৰিকত্ব আদি এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য ইয়াত পৰিলক্ষিত হৈছে। সেয়েহে ভাৰতীয় সংবিধানক যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ৰাষ্ট্ৰৰ সংমিশ্ৰণ বোলা হয়। সংসদীয় চৰকাৰ। সংসদীয় চৰকাৰ ভাৰতীয় সংবিধানৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এনে ব্যৱস্থাত ৰাষ্ট্ৰৰ প্ৰধান হৈছে ৰাষ্ট্ৰপতি, যি নামমাত্ৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰে। ভাৰতীয় সংবিধানেও কাৰ্যপালিকাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিছে। কিন্তু ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰীসহ মন্ত্ৰী পৰিষদে প্ৰয়োগ কৰে। মন্ত্ৰী পৰিষদ লোকসভাৰ ওচৰত দায়বদ্ধ হৈ থাকে। ৰাষ্ট্ৰপতিৰ নামত মন্ত্ৰী পৰিষদে দেশৰ সকলো কাৰ্য পৰিচালনা কৰে বাবে ইয়াক সংসদীয় চৰকাৰ বুলি কোৱা হয়। ক্ষমতাৰ বিভাজন। ক্ষমতাৰ বিভাজন ভাৰতীয় সংবিধানৰ আন এটা উল্লেখনীয় বৈশিষ্ট্য। আমাৰ সংবিধানে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাসমূহ তিনিখন তালিকাৰ যোগেদি
ভাগ কৰি দিছে। এই তালিকাকেইখন হ'ল কেন্দ্ৰীয় তালিকা, ৰাজ্যিক তালিকা আৰু উমৈহতীয়া তালিকা। মৌলিক অধিকাৰ আৰু কৰ্তব্য। ভাৰতীয় সংবিধানে নাগৰিকসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে 6 প্ৰকাৰৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে। তাৰ লগতে ভাৰতীয় নাগৰিকসকলৰ বাবে 11 বিধ মৌলিক কৰ্তব্যৰ বিষয়েও উল্লেখ কৰিছে। ৰাষ্ট্ৰ পৰিচালনাত নিৰ্দেশাত্মক নীতি। আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত ভাৰতৰ সংবিধানতো নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে কিছুমান নীতি গ্ৰহণ কৰা হৈছে, যেনে দেশৰ সকলো লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, অৰ্থনৈতিক সমতা স্থাপন কৰা, গাঁও অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা, পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা, শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্থাপন কৰা, নিৰক্ষৰতা দূৰীকৰণৰ বাবে সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা প্ৰদান কৰা, সমাজৰ পিছপৰা সম্প্ৰদায়ৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা, ৰাষ্ট্ৰৰ ঐতিহ্যপূৰ্ণ স্থান আৰু কীৰ্তিস্তম্ভসমূহ সংৰক্ষণ কৰা, প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন কৰাই এই নীতিসমূহৰ মূল উদ্দেশ্য।